বাহঁতৰ ছাতৰ ওপৰৰ পৰা আজি ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ ছাতৰ ওপৰত পুৰা চব্জি খেতি একদম মানে পাচলি কৰি দিছে কিবা বেলেগ ভাল লাগি গৈছে মানে আনপ্লেন ভিডিঅ' মানে আৰু একদম ভিডিঅ' বনাম বুলি ভাবা নাছিলোঁ হায়া আৰু মই এনে ছাতৰ ওপৰত আহিলোঁ আহোঁতে দেখিলোঁ মই ইমান দিন অহা নাছিলোঁ আহি কিনে দেখিলোঁ কি ধুনীয়া খেতি চেতি কৰিছে মানে পিছফালে দেখা পাইছে গ্ৰীণ হাউচ এইফালে এতিয়া কাপোৰ চাপোৰ মেলি দি থৈ দিছে এইখন বাহঁতৰ বিল্ডিঙৰ ওপৰৰ একদম ছাদখন হায়া মা কি লাগিছে পাচলি লেমনো লাগিছে না আৰু কি লাগিছে মিৰ্চি লাগিছে আৰু ইটো মিৰ্চি লাগিছে মিৰ্চি এইডাল চাওক জলকীয়া পুৰা ভৰি ভৰি লাগিছে কচু পুতিছে এইবিলাক কচু ডাল চবখিনি দেখাইছোঁ আৰু মৰমতে ইমান ধুনীয়া হৈছে আৰু এইডাল দেখিছে পুঁই শাক পুৰা গুটি হৈছে আৰু বেঙেনা এইবিলাক বেঙেনা ধৰিছে আৰু সেইবিলাক চাওক দীঘল দীঘল বেঙেনা হৈছে চাওঁ আমাৰ এই থোপা থোপে লাগছে পুৰা বেঙেনা আৰু জামা আৰু এটা বেনকা পেন আছে কত ৰাইট সাইডে গৈ আছোঁ ৰ'বা এইবিলাক পকিছে এইডাল জলকীয়া এইডাল মিঠা লাও ব'লা ক'ত দেখাবা তুমি এতিয়া ব'লা এতিয়া মোক দেখাই দিব কি লাগিছে কি লাগিছে মাম্মা এইটো কি হয় জ্বলা আৰু হায়া মাজনী হেৰি স্কুল গ'ল নহয় স্কুলত এডমিশ্যন ল'লে মই আপোনালোকক কোৱাই নাই মইতো অহাই নাছিলোঁ হায়াহঁতৰ ঘৰত বহুত দিন তো এতিয়া হায়াক স্কুলত দিলে হায়া স্কুলত যায় এতিয়া কিডজি হয়নে হায়া মাজনী তোমাৰ স্কুলত গৈ কেনেকুৱা লাগে স্কুলত নিউ ফ্ৰেণ্ড হৈছেনে কি নাম পিহু নালাগে ছিঙিবা চাওক ৰাইজ মই দেখাইছোঁ এই নেমু হৈছে নেমু এইটো নেমু নহয় এইটো কমলা কমলাই কৈ আছিলা কি হৈছে মই দেখাইছোঁ কি ধুনীয়াকৈ চাওক এতিয়া খাব হোৱা নাই এতিয়া নিচিঙিবা ডাঙৰ হ'লে খাই এতিয়া টেঙা লাগিব তিতা লাগিব চাওক এইবিলাক কি খেতি হৈছে মই কওঁ পুদিনা চাওক মানে নিজৰ মনটো থাকিলে ক'ত কি কৰিব নোৱাৰি মনৰ ওপৰত ডিপেণ্ড কৰে এইটো বাইটিহঁতে এইবিলাক কৰি ভাল পায় কাৰণে চব্জি তব্জি কৰি ভাল পায় আৰু যিহেতুকে ঘৰত আম্মাই কৰা দেখিছিল ন আমাৰ বাইটি আৰু মই মানে আম্মাক দেখি আমাৰ এটা মানে জোচ আহি গৈছে এনেকৈ গাৰ্ডেনিং কৰি ভাল পাওঁ আম্মাৰ পৰা অলপ ইনস্পায়াৰ হৈছোঁ তো সেইকাৰণে মানে চাওক ছাতৰ ওপৰতে মনটো ভাল থাকিলে মানে জাগা মেটাৰ নকৰে ছাতৰ ওপৰতে কি ধুনীয়া গাঁৱৰ নিচিনা এটা পৰিৱেশ কৰি লৈছে এইটো হেলেচি নে কি শাক বুলি কয় কলমৌ নে কিবা শাক বুলি কয় এইটো বিন এইডাল হৈছে ভাতকেৰেলা বগাই গৈছে আৰু এইডাল হৈছে নেচেৰা আমি নেচেৰা বুলি কওঁ কিন্তু লিখিতত লেচেৰা বুলি কয় আৰু এইডাল হৈছে তিয়হ কোৱা গৈছোঁ তাতেও দেখাম গৈছোঁ ৰ'বা তাতেও যাম মই এইখিনি আগতে দেখাই যাওঁ আৰু এইবিলাক দেখিছেনে ফুল ধৰিছে এইডাল হৈছে তিয়হ আৰু অলৰেডি খাইছেই বোলে ইহঁতে কিবা কিবি ছিঙি কেনে যোৱাকালি জাষ্ট ছিঙিছে বোলে মই দেখাম বাৰু ফ্ৰিজত আছে পাচলি এডাল অমিতা এইডাল হৈছে নেমু টেঙা ভেন্দি সদায় ছিঙি থাকে আৰু এডাল হৈছে কেপচিকাম লাগিছে চাওক এইয়া কেপচিকাম লাগি আছে মাম্মা এইডাল চাওক বা নেমু টেঙা হায়া কি এইডাল নেমু এই নেমু টেঙা হৈছে চাওক কি বঢ়িয়া নেমু হৈছে কেপচিকাম আৰু এইডাল হৈছে তিতা কেৰেলা লাগিছিল বোলে বহুত লাগিছিল বোলে মোক কালি কৈ আছে কৈছে তই আহি পাওঁতে দেৰিয়ে হ'ল বহুত কিবা কিবি লাগিছিল এইডাল আম হৈছে কেৰেলীয়া আম এইবাৰ সেইটো পাৰ্টত যাওঁ মানে সেইটো চাইডে গ্ৰীণ হাউচ বনাই দিছে বঢ়িয়াকৈ বাবু আহিছিল কেইদিনমান আগত গ্ৰীণ হাউচটো এনেকৈ বনাই দি গৈছে ভিন্টি আৰু বাবু আম্মাও আছিল আৰু এইবিলাক জলকীয়া আৰু ভিউটো চাওকচোন পুৰা একদম হাতীগাঁওখন আধা দেখা পায় হা ক'ত এইবিলাক কি মিৰ্চি নেকি গ্ৰীণ হাউচৰ তলত এইবিলাক বেঙেনা হৈছে এইবিলাক ভোট জলকীয়া বা ভোট জলকীয়া লাগিছে ন হায়া তুমি ভোট জলকীয়া নুচুবা জ্বলিব এইডাল অমিতা এই কেপচিকাম ফুলি আছে পুৰা এইডাল হৈছে কচু আৰু এইডাল যে চাঙিত এইডাল হেৰি ভাতকেৰেলাই হয় ভাতকেৰেলা হয়
অ' জিকা লাগিছে হায়া হা এই জিকা। এইটো জিকা এইটো জিকা চোৱা নুচুও দিয়া হাতেদি চুব নাপায় কিয়? হাতেদি চুলে বেয়া হৈ যায় জিকা জামা আৰু এটা খেতি হায়া নেচেৰা চোৱা নেচাৰা এইডাল পুৰা নেচেৰা আৰু সেইটো চাইডেও কিবা আছে দেখাই আছো ৰ'ব এইবিলাক পুই শাক হায়া ইয়াৰে পৰা তোমালোকে খাইছা ন বহুত বহুত খাইছো আজি বহুত এইবিলাক এইডাল হেৰি পানীলাও পাত খাব হৈছে আৰু এইডাল গোল নেমু ডাঙৰকৈ সেই মাছৰ কাৰ্টনত দি দিছে আৰু সেইটো চাইডেও আছে আহা হায়া সেইফালেও চাওঁ হায়া মাজনী বা এইখন কি চাঙি বনাই দিছা দেখোন এইখন চাঙি বনাইছে এইখন হেৰি তিয়ঁহ এইডাল তিয়ঁহ চব নগাকৈ চাহ চাঙি এইখনো এখন চাঙি বনাই দিছে ইয়াতেও এডাল তিয়ঁহ লাগে সেইফালেও এটা গ্ৰীণ হাউচ বনাইছে তাতেও কিবা কিবি আছে দেখাৰো এইফালে এডাল নেমু কচু এই কচু পুতিছে জলকীয়া বেঙেনা আৰু এইডাল বা কি পুতিছে মই গাঁৱত থাকিও এই বস্তুডালৰ নাম নাজানো মই জানো আৰু ইহঁতে কি কোৱা মই জানো এইটো কি হয় এইটো হপনৰ পান হবন হবন কি বস্তু এইটো পান পাণ নেকি এইটো পাণ নহয় এডাল কি হয় পাণৰ নিচিনা দেখি কিন্তু কিবা বেলেগ বস্তু কি বা এডাল ৰাইজ আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন এডাল কিন্তু পাণ নহয় পাণৰ নিচিনা লাগছে পাণৰ দৰে দেখাত পানৰ দিছিলে এতিয়া এইটো ৰাইট চাইডে যাওঁ ৰাইট চাইডে যাওঁ ব'লা এইখিনি ভেন্দি হৈছে বাহ ভেন্দিখিনি চাওক ভেন্দি আৰু কলা কচু এইটো বিৰাট ইম্পৰ্টেণ্ট বস্তু ৰাইজ গাঁৱতে চাগে এইবিলাক বস্তু পাব নাই ইহঁতে ইয়াতে চহৰত পুতিছে চব কলা কচু আৰু এইবিলাক ফুল টাপ ৰুই দিছে এইবিলাক এইখিনি ইহঁতৰ এৰিয়াটো আৰু এইটো গলিটো ইহঁতৰ এই পিনেদি ৰাস্তাটো এনেকৈ এফালেদি গাড়ী চাড়ী অহা যোৱা কৰে আৰু এফালেদি গাড়ী চাড়ী অহা যোৱা কৰে হা এইটো কি এইডাল হেৰি বকুল ফুল নেকি বকুল ফুলে হ'ব পাৰে এইডাল দেখোন আপেল গ্ৰীণ এপেল পুতা বুলি যে কৈছিলে এইডাল নেকি হায়া গ্ৰীণ এপেল পুতিছে মই গ্ৰীণ আপেল ভাল পাওঁ এটা দেখা শিমলা মিৰ্চ হা শিমলা মিৰ্চ দেখা চিমলা মিৰ্চ নেকি এইটো চিমলা মিৰ্চ বুলি কয় শিমলা মিৰ্চ বা এটা দেখো দেখছে ৰাইজ তাইয়ে নামবিলাক জানে মই নাজানো চিমলা মিৰ্চ বোলে আৰু এইডাল ফুল ধুনীয়া এইবিলাক ডেক'ৰেশ্যনৰ ফুল পুতিছে ডেক'ৰেশ্যনৰ কাৰণে এইখিনি এডাল এইবিলাক কি হায়া এইডাল কি সেইখিনিতো পুদিনা গম পালোঁ এইডাল কি এইডাল আলু পুতিছে বাদাম আলু কোৱা বাদাম আলু পুতিছে আলু এটা খেতি দেখাবলা কি কৈছে সেইটো দেখাওঁ এইফালে এইবাৰ এইটো পাৰ্টকে আছে সেইটো এটা পাৰ্ট এইটো এটা পাৰ্ট এইটো এটা এইডাল গ্ৰীণ এপেল এইডাল বিন হৈছে বিন মানে কিবা এটা বেলেগ ভাল লাগি গৈছে এইটো টাবটো চাওকচোন ইমান ডাঙৰ এইডাল নেমু টেঙা নেকি আৰু এইডাল নৰসিংহ পুই শাক পুৰা চাঙি বনাই দিছে ইয়াতে কি চাইছা হায়া এতিয়া স্কুলৰ পৰা আহিলে হয়নে স্কুলৰ পৰা আহি গ'ল হায়া ব'লা মানে হায়াই টুৰ দি আছে মোক ক'ত কি আছে হায়াই টুৰ দি আছে অলপ জাগাত হ'লেও যদি এনেকৈ অলপ খেতি চেতি কৰে ন বিৰাট ভাল লাগে আৰু ৰাতিপুৱা উঠি আহি কেনে যেতিয়া চাই ন মনটো ইমান ভাল লাগে মইতো বহুত দিন অহা নাছিলোঁ বাইদেউহঁতৰ তাত আজি আহিছোঁ দেখিছোঁ ওপৰত বা কিমান দেখোন এই ভেজিটেবল হৈ গ'ল এটা ভিডিঅ'ই বনাব পাৰোঁ হা
হায়াই মোক পুৰা টানি টানি লৈ গৈ আছে এইটো দেখাওঁ সেইটো দেখাওঁ তাই পুৰা এক্সাইটেড আৰু এইটো দেখাইছোঁ মই আৰু এই এটা বস্তু চাওকচোন মছজিদটো কি ধুনীয়া হৈছে এই মছজিদটো দেখিছেনে ইমান ধুনীয়া ভিউটো আহে ইয়াৰে পৰা ইহঁতৰ এইখিনি ধুনীয়া পৰিৱেশ পুৰা নাৰিকল গছ চছ ৰুই দিছে পুৰা মজাকে হায়ামা চি এইবোৰ নালাৰে উঠা হায়া এইবোৰ নালাৰে মামা লেতেৰা হয় তাৰমানে যিটো কৰিব খোজে আৰু সৰু বাচ্ছাৰ এইবিলাকেই এনজয়মেণ্ট আৰু কি ক'ম খাবও বেয়া লাগে ব'লা তাই পুৰা একদম যাওঁ যাওঁ লগাইছে আৰু যাই বোলে একদম তলত ব'লা নামিব পাৰিবানে তুমি আৰু এইবিলাক কি কি লগালা এতিয়া আম খাইছিলা আম খাওঁতে এইবিলাক লগালা ইমান দাগ হৈ গ'ল নতুন গেঞ্জি আছিলে তোমাৰ এইটো হা ইচি তেনেকৈ ওলাই ওলাই দি কেনে খোজকাঢ়িছা যে কিয় এনেকৈ এনেকৈ খোজকাঢ়া যে কিয় চলো কামে মই আহিলোঁ কিয় ফ্ৰিজ খুলিছা অ' চকলেটটো কি মানে ফ্ৰিজত থৈ দিছা ঠাণ্ডা হ'বৰ কাৰণে হা খোলা চকলেটটো আৰু ঠাণ্ডা হ'বৰ কাৰণে ফ্ৰিজত থৈ দিছা নেকি তুমি কি হ'ব আৰু ৰ'বা ৰ'বা চকলেট কোনে আনিছে কোৱা চকলেট কোনে আনিছে অঁ মই আনিছোঁ মোৰ ধুনু মাজনী ভেৰি গুড গাৰ্ল তাই স্কুলৰ পৰা আহিল আৰু আজিকালি অলপ আগতকৈ মানে হেৰি হৈছে আৰু তাই ৰেচপনচিবিলিটি আহিছে তাইৰ এতিয়া অলপ আগতে মানে বুজি পোৱা নাছিল বস্তুবিলাক এতিয়া নিজৰ কামখিনি নিজে কৰি লয় আৰু স্কুলত দিবৰ পৰা তাই চবখিনি নিজে কৰে বুজা হ'ব আৰু কণ হে আহিলা ৰম বেটা আজি কেনেকুৱা গ'ল স্কুল ভাল গৈছে ভোক লাগিছে নেকি নাই লাগা যা ফ্ৰেছ আপ হ'বা যা সেই আপোনালোকে যে দেখিছিলে সৰু ৰিচ সৰু হায়া সেইটো নাই আৰু এতিয়া মেচিয়ৰ্ড হৈ গৈছে পূৰা বেগবোৰ ইমান ওজন মানে আজিকালি বাচ্ছাবিলাকৰ বহুত বেয়া লাগে মই টিফিনটো উলিয়াই থৈ দিলোঁ ইমান ওজন হয় আগতে আমি স্কুলত যাওঁতে 2খন কিতাপ বহি লৈ গৈছিলোঁ ইমান ওজন আজিকালি ইমান ওজন বেগবিলাক ডাঙা তুমি চেণ্ডউইচ খাবা এতিয়া ভাত খোৱাহে টাইম মই তোমাৰ নাম কি থৈছোঁ কাশ্মীৰী আপেল অঁ কাশ্মীৰী আপেল নাম দিছোঁ আৰু হায়াৰ নাম কি দিছোঁ ষ্ট্ৰবেৰী গৰমতে একদম ঘামি জামি আহিছে বহুত ৰ'দত খেলিছিলা নেকি আজি কিয় ইমান ৰ'দত খেলা জান ইমান একদম ঘামি জামি গৈছা ইমান ধুনু ধুনু একদম পকা আপেলৰ দৰে ল'ৰাটো আজি দেখোন কি কেঁচা আপেল হৈ আহিছা